এছ বাৰ্তাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। মই সাদ্দাম হোসেন। গুৱাহাটী ইউনিভাৰ্চিটিয়ে যোৱা 8 তাৰিখত এক্সাম নটিফিকেশ্যন দিছে যে ছেকেণ্ড ছেমিষ্টাৰৰ 4th ছেমিষ্টাৰৰ ফৰ্ম ফিল আপ কৰিব লাগে আৰু ফৰ্ম ফিল আপ কৰোঁতে কিছুমান অনলাইন এক্সাম ফৰ্ম ফিল আপ ছাত্ৰ ছাত্ৰীসকলে লগ ইন কৰিব পৰা নাই, ডেট অফ বাৰ্থ আৰু টপিক কাম নকৰে। কেনেকৈ ঠিক কৰিব পাৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনাৰ কম্পিউটাৰ নাইবা মোবাইলৰ ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে জিঅ' পৰ্টেল বুলি মাৰি দিব। জিঅ' পৰ্টেল মাৰাৰ পিছত ষ্টুডেণ্ট পৰ্টেলত পাব। ষ্টুডেণ্ট পৰ্টেলত যোৱাৰ পিছত আপোনালোকে দেখা পাব লগ ইন উইথ পাছৱাৰ্ড। লগ ইন উইথ পাছৱাৰ্ডত আপোনালোকে এপ্লিকেশ্যন নম্বৰটো বহাই দিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাইবা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে পাছৱাৰ্ডৰ ঠাইত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছত আপোনালোকে কেপচাৰ কোডটো বহাই দিব। কেপচাৰ কোডটো দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিব। যদি নহয় তেনেহ'লে আপোনালোকে লগ ইন উইথ OTP লৈ টিপি মাৰিব। টিপি মাৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন নম্বৰ নাইবা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাব। তাৰপিছত আপোনালোকে কেপচাৰ কোডটো বহাব আৰু মনত ৰাখিব আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰলৈ আপোনালৈ OTP যাব। সেই OTPটো আৰু এটা কেপচাৰ কোডত বহাব লাগিব। বহাৰ পিছতহে আপোনালোকৰ লগ ইন হ'ব। যদি লগ ইন নহয়, এই দুইটা প্ৰচেছে যদি আপোনালৈ কাম নহয় তেনেহ'লে আৰু প্ৰচেছ হ'ল ফৰগেট পাছৱাৰ্ড। ফৰগেট পাছৱাৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াত চিলেক্ট এনি ওৱানত টিপ মাৰিব। ইয়াত এপ্লিকেশ্যন নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰোল নম্বৰ এই তিনিটাই দিব পাৰে। ইয়াৰ ভিতৰত আপোনালোকে ৰোল নম্বৰটো ক্লিক কৰিব। ৰোল নম্বৰ ইয়াত ইণ্টাৰভিউৰ ৰোল নম্বৰ বহাব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ দিব। আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত যে মোবাইল নম্বৰ দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেইটো বহাব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল ID, আপোনালোকে যে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ইমেইল ID দিছিলে সেইটো বহাব। বহোৱাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত যদি নহয় তেনেহ'লে আপোনালোকে এই তিনিটা প্ৰচেছে যদি আপোনালোকৰ কাম নহয় তেনেহ'লে আপোনালোকে কাইণ্ডলি গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিব। এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।